বাঁধে ফুলি ৰোৱা ফুলি থাকা তুমি পাৰি যা হেৰি শুনকচোন হয় কক মই মানুহ এজনক বিচাৰি আহিছিলো পাই কোন মানুহ নামটো নাজানো কিন্তু মানুহজনে অটো চলায় আৰু মানুহজনৰ জীয়েকে এটা অফিচত চাকৰি কৰে মানুহটোক মই বিশেষ কথা এটাত লগ পাব লাগিছিলে আছে নেকি বাৰু তেনেকুৱা মানুহ মোৰ ছোৱালী অফিচত চাকৰি কৰে কওকচোন কি কথা আছিল এতিয়াৰ পৰা আৰু টেনশ্যন নাই আমি বঢ়িয়া বঢ়িয়াকে চাহ খাই থাকিব পাৰিম নে কি কোৱা কিয় তাই আজি চাহ খোৱালে বুলি সদায় সদায় চাহ খুৱাব নেকি আৰে নন্দনৰ কথাহে কৈছো পাৰিজাতৰ কলিক হিচাপে নন্দনীয়েও চাহ খুৱাব পাৰিব নে কি কোৱা নন্দন একেবাৰে ঠিক কথাই কৈছা আমি কিন্তু এতিয়াৰ পৰা পইচা দি চাহ নাখাওঁ দেই নন্দন আমাকো ফ্ৰী চাহ খুৱাব লাগিব খুৱাব পাৰিজাত আমাৰে ফ্ৰেণ্ড আমাক নোখোৱাইনো কাক খুৱাব তোমালোকৰ ধেমালিবোৰ অলপ বেছি হৈছে নেকি অপ্ৰয়োজনীয় ধেমালি কৰাৰো কিছুমান যুক্তি থাকিব লাগে তোমালোকে চাহ খাবা দেই মোৰ অকণমান কাম আছে মই আহোঁ পাৰিজাত ক'ত গ'ল পাৰিজাত কবিৰ দা এটা কথা কওকচোন আপুনি অকণ কথাতে কিয় ইমান চিৰিয়াছ হৈ যায় আজি ফূৰ্তিৰ দিন আমি অকণমান ফূৰ্তিহে কৰিছো নে কি কোৱা নন্দন ফূৰ্তিবোৰ অলপ ফূৰ্তি হিচাপে কৰিব লাগে এই ফ্ৰীতে চাহ খোৱাইবোৰ কি ধৰণৰ ফূৰ্তি তাই একো বেয়া পোৱা নাই দিয়া এনেও ভাল লগা কথা ক'লে মানুহে ভালে পায় ন তোমালোকে তাইক ভাল লগা কথা কৈছা নে দুখ দিয়াৰ কথা কৈছা কবিৰ দা এটা কথা কওকচোন আজিকালি পাৰিজাতক কিবা এটা ক'লে আপোনাৰ কিয় ইমান গাত লাগে নে আপুনিও ধেই তোমালোকৰ লগত কথা পাতে নেকি হলা গছত বাগি কুঠাৰ মৰা বুলি কথা এষাৰ আছে আপুনি জানে চাগে হা হলা গছত বাগি কুঠাৰ মাৰিবলৈ দিয়াটো ভাল হ'ব জানো কিয় ক'লে আপুনি তেনেকৈ মানুহবোৰে আপোনাক কৈ থকা কথাবোৰ শুনিছো আপুনিতো সঁচা কি মিছা কি জানে মানুহবোৰে কেঁকুৰা চেপা দিব খুজিবই চেপিবলৈ সুবিধা নিদিলেই ভাল আপুনি কি ক'ব খুজিছে মই একো বুজা নাই মানুহবোৰৰ কথা শুনি আপোনাৰ দুখ লাগিছে সেইবোৰ কথা শুনি যদি আপুনি ভাগি পৰে লোকচান আপোনাৰে হ'ব হাঁহি হাঁহি সকলো সহ্য কৰি যাওক আপোনাৰ ভাল হ'ব মোক যে হাওলাই দিব বিচৰা হৈছে এই মানুহজনে বুজি পাইছে মই কিয় হালি দিম নিদিওঁ ময়ো হাউলি নিদিওঁ দেখিলি নে এতিয়া মই কৈ থাকিলে বিশ্বাস নকৰো নহয় কৰবাৰ মানুহজনীয়ে কিবা ক'লেই যেনিবা সেইটোকে আপুনি আৰু যি কৈছে চব শুদ্ধ কথা কৈছে মানুহজনীয়ে কোৱা ছোৱালীজনী পাৰিজাত নহ'বও পাৰে কিয় নহ'ব সেইজনী পাৰিজাতে হয় চব কথা মিলি গৈছে নহয় শুনকচোন ল'ৰায়ে ছোৱালীয়ে কি কথা পাতে পাতক আমি মাক বাপেক খালে আগতীয়াকৈ কথা পাতি থ'লে পিছলৈ লেঠা নাথাকে আৰু এই ৰ'বচোন আপুনি যে এনেকৈ কৈ আছে মোৰ ছোৱালীয়ে ক'ত চাকৰি কৰে আপুনি জানেনে জানো আকৌ ক'ত কৰে কওকচোন মোৰ ল'ৰাৰ য'ত দোকান আছে তাৰ ওচৰৰে অফিচ এটাত কৰে আপোনাৰ ল'ৰাৰ কি দোকান আছে চাহৰ দোকান আছে চাট হাউচ আছে চাহৰ দোকান হ'লেও ভাল চলে বিজনেছ ভাল তাৰ ছোৱালীয়ে কষ্ট পাব বুলি আপুনি ভাবিবই নালাগে
ৰ'বচোন ৰ'ব মেম, আপুনি কথাবোৰ অলপ বেছি চিন্তা কৰি পেলাইছে নেকি? ল'ৰাই ছোৱালীয়ে মন মেলিছে যেতিয়া আমিনো কেলে বাধা দিওঁ কওকচোন? সি তাইৰ কথা মোৰ আগত প্ৰায় কৈয়ে থাকে। আপোনাৰ ঘৰৰ এড্ৰেছটো নাজানো কাৰণেহে কথা পাতিব পৰা নাছিলো। পিছত ভাবিলো দেউতাকে যেতিয়া অটো চলায় কোনোবা এটা অটো ষ্টেণ্ডততো লগ পায়ে যাম। চাওকচোন, যেনেকে আশা কৰিছিলো তেনেকেতো আপোনাক লগ পায়ে গলো। ঈশ্বৰে মিলালে আৰু কোনেনো বাধা দি ৰাখিব পাৰে কওকচোন? মোৰ ল'ৰাৰ বিয়াৰ বয়স হৈছে যেতিয়া মই কিন্তু সোনকালে বিয়াৰ কথা ভাবিম। আপোনালোকেও দেৰি কৰি নাথাকিব। যোৰা মিলিছে যেতিয়া ভাঙোনো কিয় বাৰু কওকচোন? চাহৰ দোকানী এটালৈ বিয়া দিবলৈ মই তাইক পঢ়াইছিলোঁ। নালাগে তাই মোক চাকৰি কৰি খুৱাবলৈ। পঢ়া শুনা কৰি যেতিয়া জ্ঞানী নহ'ল, চাকৰি কৰি আৰু ফালিব নালাগে। পঢ়া শুনা কৰোৱাইছিল, নিজে ভালকৈ খাই আমাকো ভালকৈ খুৱাব বুলি। চাহ দোকানী ঘৈণীয়েক হৈ তাইক কি ভালকৈ ভাত খাব মোৰ জনা আছে। বিশ্বাস কৰি এৰি দিছিলোঁ তাইক। তাই আৰু তাইহে সুবিধা লৈ আমাক হাঁহিহঁতৰ পাত্ৰ কৰোৱালে। আজি ময়ো দেখুৱাই দিম বাপেক কি বস্তু চিনি পাই যাব। চাই থাক। এই ৰ'বচোন হেমতা, ক'লৈ যায়? মোক আজি বাধা নিদিবি ঘৰত। মোৰ মাথাই কাম নকৰা হৈছে। মোৰ যি মন যায় তাকে কৰিম আজি। তই আঁতৰ শুনকচোন হেমতা। এৰি দিয়। হেমতা, হেমতা, শুনকচোন। বাপেকটো ফচি গ'ল যেন পাইছো। জীয়েকক আজি তাৰমানে ভালকে সেকা দিব। জীয়েকে মিছা কোৱা বুলি ক'লেও বাপেকে ক'ত বিশ্বাস কৰিব? নকৰে। আৰু সেই সুবিধাটোকে মই খামোচ মাৰি ধৰিব লাগিব। চাকৰি কৰা ছোৱালী এৰি দিব নোৱাৰি দেই। কি চাই আছে দাদা? নাই একো নাই, কওকচোন। দুটা ভেজ ৰোল হ'ব নেকি? অঁ হ'ব। দুটা ভেজ ৰোল পেক কৰি দিয়ক। ঠিক আছে, আপুনি বহকচোন। ঠিক আছে, আপুনি ৰেডি কৰি দিয়ক, মই বহিছোঁ। কি যে কৰোঁ নহয় মই। কিয়নো এনেকুৱা ভাৱ এটা আহে বাৰু? মোৰ কাৰণে তেওঁ প্ৰতি মুহূৰ্ততে লাজ পাই আছে। আৰু মই মানুহবোৰে এনেকৈ কৈ থকা কাৰণেই চাগে মোৰ মনটো দুৰ্বল হৈ আহিছে। এইবোৰ ভাৱ মই মনৰ পৰা উলিয়াই পঠাবই লাগিব। অঁ, তুমি কেতিয়া আহিলা? অলপ আগতে। ফোন কৰা নাই যে? আপুনি কামত থকাৰ কাৰণে মই ফোন কৰা নাছিলোঁ। অঁ, মানুহ এজনক লগ ধৰিব গৈছিলোঁ। এইবোৰ কি হৈছে ভিন্দু? মই আপোনাৰ ওচৰত আহিছোঁ বুলি ঘৰত গম নাপায়। কিয় মানে বা আজি ঘৰলৈ গৈছে, আৰু মই আপোনাৰ ওচৰলৈ অহা বুলি গম পালে ঘৰৰ মানুহে ভাবিবও পাৰে আপোনালোকৰ মাজত কিবা কাজিয়া পেচাল হৈছে। সেইকাৰণে মই কথাটো কোৱা নাই। ইলুৱে ঘৰত কাকো একো কোৱা নাই নেকি? নাই কোৱা, কিন্তু বা অকলে ঘৰত যাওঁতেই গম পাইছোঁ কিবা এটা ঘটনা ঘটিছে। আচৰিত। কি হৈছে? যিজনী মানুহ মোৰ ওচৰৰ পৰা একেবাৰে গুচি যাম বুলি কৈ গৈছে, সেইজনী মানুহে একোৱেই কোৱা নাই। নাই কোৱা। সকলোৱে তাইক ফুৰিবলৈ অহা বুলিয়ে ভাবিছে। মই এটা ৰিকুৱেষ্ট কৰিব পাৰিমনে? পাৰা। যিটো কথাৰ বাবে আপোনালোকৰ মাজত কাজিয়া হৈছে সেইটো এভইড কৰিব নোৱাৰি নেকি? এভইড মানে? সেই ছোৱালীজনী যদি অফিচৰ পৰা আঁতৰি যায়? ন সেইটো পচিবল নহ'ব। তাইৰ দৰে ছোৱালী আমাৰ অফিচত প্ৰয়োজন আছে, আৰু সেই কথাটো আমাৰ হেড অফিচেও ফিল কৰিছে। গতিকে তাইক আমাৰ অফিচত এপইণ্ট কৰিছে। তেনেস্থলত মই কাৰোবাৰ ভুল বুজাবুজিৰ কাৰণে মই তাইৰ ওপৰত অন্যায় কৰিব নোৱাৰোঁ। তাই নিজৰ যোগ্যতাৰ ওপৰত ভিত্তি কৰি অফিচটোত চাকৰি পাইছে, আৰু তাই সেই যোগ্যতাক মই সন্মান দিবই লাগিব। ঈশান, মই আপোনাৰ সকলো কথাই বুজি পাইছোঁ, কিন্তু বাৰ কি হ'ব এতিয়া? তাই মোক বুজি পাবই লাগিব ঈশান, আৰু যদি বুজি নাপায় তেতিয়াহ'লে মই ধৰি ল'ম যে আমাৰ মাজত কোনো বুজাবুজি নাছিলে। ক'ত যায় আপোনাৰ অটোখন? কি ৰ'ব? আপোনাৰ অটোখন অকণমান চাইড কৰি ৰাখিবচোন। মই চাইড টাইড কৰিব নোৱাৰোঁ। মই অটো চাইড কৰিব নোৱাৰোঁ। আপুনি কিহৰ হুলস্থুল কৰি আছে?
অকণমান অট'খন ছাইড কৰি দিয়ক চিকিউৰিটিৰ কথা শুনক এইবোৰ অট চট আঁতৰাবলৈ নাই দেই মই ইয়াক ছোৱালী বিচাৰি আহিছো ইয়াত আলহী খাবলৈ অহা নাই আপুনি মাতি দিয়ক আঁতৰাই দিয়ক এই নোৱাৰো মই সেইবোৰ হয় যদি তাইক মাতি দিয়ক পাৰিজাত ৰ'ব নিচিঞৰিব ইমান মই পাৰিজাতক মাতি দিছো ৰ'ব মই ৰখিবলৈ নোৱাৰো মই ইয়াত ধিটিঙালি কৰিবলৈ অহা নাই নহয় পাৰিজাতক মাতি দিয়ক পাৰিজাত ওলাই নাহক পাৰিজাত বাহিৰত যে গণ্ডগোল হৈ আছে গম পাইছানে নাই গণ্ডগোল কি গণ্ডগোল তোমাৰ দেউতা আহিছে বাহিৰত গণ্ডগোল কৰি আছে মোৰ বাবা মানে অটোৱালা এজনে বহুত হাংগামা কৰি আছে সেইজন তোমাৰ দেউতাই হ'ব চাগে জলদি আহা বাবা কি হৈ আছে ইয়াত কিহৰ চিঞৰ বাখৰ ইমান এনেকে চিঞৰ বাখৰ কৰি থাকিবলৈ এইখন কি মাছৰ বজাৰ নেকি এখেতে পাৰিজাতক লগ ধৰিবলৈ আহিছে কাৰোবাক লগ কৰিব আহিলে ইমান চিঞৰ বাখৰ কৰিব লাগেনে মোৰ মূৰটো গৰম হৈ গৈছে বাইদেউ পাৰিজাতক মাতি দিয়ক মই তাইক ঘৰলৈ লৈ যাওঁ তই কি কৰি থাক এই চব মানুহ এনেকে ভিতৰলৈ সোমাব পাৰে কেনেকে ভাষা নুশুনা কিয় আৰু এইটো আপোনাৰ অটো ষ্টেণ্ড যদি ভদ্ৰভাৱে কথা ক'ব নোৱাৰে ইয়ালৈ নাহিব কি হৈছে ইয়াত এখেতে গোটেই পৰিৱেশটো নষ্ট কৰি দিছে ছাৰ মই সুধিছো হৈছে কি ইয়াত ছাৰ এখেত মোৰ বাবা মোক লগ কৰিব আহিছে মই তোক লগ কৰিবলৈ অহা নাই মই তোক ঘৰলৈ লৈ যাবলৈ আহিছো বল ভালে বল আহ অফিচত হৈছে কি আচলতে কোৱা ফোন এটা কৰা নাই যে কিয় কি কথা কোৱা ৰাতিপুৱাৰ পৰা কিমানবাৰ ফোন কৰিলো হিচাপ আছে হয় দিয়া মইহে মানে কি মোৰ মানে তোমাৰ মাতটো শুনি নাথাকিলে মনটো কিবা ভালেই নলগা হ'ল দেখোন ইছ বেছি হৈছে নেকি সঁচা তোমাৰ চাগে মোৰ প্ৰতি তেনেকুৱা কোনো ফিল নাই সেইকাৰণে চাগে মোৰ কি ফিলিং আছে তুমি কি বুজি পাবা মানে মোৰ আৰু তোমাৰ ফিলিং একেও হ'ব পাৰে দিয়াচোন মানে তোমাৰো মোলৈ মনত পৰি থাকে নাজানো দেই মই কিন্তু এটা কথা ভাবি আছো কি মই চাগে বেছি দিন অকলে থাকিব নোৱাৰিম এই দাদাৰ কাৰণে প্ৰব্লেম হৈ আছে নহ'লে কি কৰিবা ডাইৰেক্ট বিয়াৰ কথা কৈ দিম ঐ এটা কথা কিন্তু কি আমাৰ দাদাও প্ৰেমত পৰিছে নহয় হে আমাৰ দাদাৰ বিয়াখন হৈ গ'লে মই কিন্তু 1 মিনিট ৰৈ নাথাকোঁ চিধাই ঐ শুনাচোন বাবা আহিছে মই পাছতকৈ ফোন কৰিম দেই হেল্ল' এই বাবাডালো নহয় বাবা কি হৈছে কওকচোন আপুনি এনেকুৱা কিয় কৰিছে কি হৈছে কি এনেকে তাইক টানি আনিছে তুমি কথা নকবা তুমি মনে থাকা বাবা মনে থাক তই কি হৈছে নকয় কিয় এই আজিৰ পৰা ঘৰৰ পৰা ওলোৱা বন্ধ কিয় কি কৰিলে তাই মোৰ মান সন্মান বঢ়াবলৈ সিহঁতক শিক্ষা দিছিলো মই যি নোৱাৰিলো সিহঁতৰ মাজেৰে কৰিম বুলি ভাবিছিলো ইহঁতে যেতিয়া ইহঁতৰ খিনি কৰিব নোৱাৰিলে মই আৰু একো আশা নকৰো মোক আৰু একো নালাগে আজিৰ পৰা মই যেনেকৈ কম ইহঁত তেনেকৈ চলিব লাগিব কি কৰিলে নকয় কিয় ফুটপাথৰ দোকানী এটালৈ বিয়া দিবলৈ মই ইমানখিনি পঢ়াইছিলো নেকি আপুনি একেটা কথাতে লাগি আছে কিয় তাই দেখোন কৈছে তুমি একো নাজানা ইহঁতক লৈ যদি মই একো আশা নকৰিলোহেঁতেন ইহঁতৰ যদি পঢ়া শুনা নাথাকিলেহেঁতেন তেনেহ'লে ইহঁত যলৈকে যায় গৈ থাকক এটা অফিচত চাকৰি কৰা ছোৱালী এজনী ফুটপাথৰ চাহ দোকানী এটালৈ বিয়া হ'ব মই অন্ততঃ সেই কথা মানি ল'ব নোৱাৰো ছোৱালী পঢ়া শুনা কৰাই লাভ নাই বুলি যিকেইটাই কৈছিল যিকেইটাই ছোৱালী এৰি দিয়াৰ কাৰণে মোক কথা শুনাইছিল যিকেইটাৰ লগত মই তৰ্ক কৰিব লগা হৈছিল ইহঁতৰ কাৰণে এই চাহ দোকানীৰ ঘৈণীয়ে খোৱাৰ পাছত মই সিহঁতক কি ক'ম বাবা কথা ক'লে বেয়া পাই লাভ নাই এনেও আমি মান সন্মান নথকা মানুহ তহঁতৰ মান সন্মান আছে বুলি ভাবিছিলো তহঁতেই যেতিয়া মান সন্মানৰ কথা চিন্তা কৰিব নাজানিলি হ'ব নালাগে ঘৰৰ ছোৱালী ঘৰতে সোমাই থাক কলৈকো এখোজো নিদিবি বাবা মই আপোনাক আগতেও কৈছো মোৰ সেই ল'ৰাটোৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই যদি সম্পৰ্কই নাই তাৰ মাক মোৰ লগত কথা পাতিবলৈ কিয় আহিছিল কি কি তই মানে ছোৱালীজনী বাপেকৰ লগত কথা পাতি আহিছ কি যে কৈ থাকে তই কেনেকৈ চিনি পালি মানুহটোক
মানে সেই মানুহটোৱে যে তাইৰ বাপেক তই কেনেকৈ গম পালি তোৰ এই মাৰে পৃথিৱীত কৰিব নোৱাৰা কাম কি আছে হা ঐ ছোৱালীজনী আজি মই দেখিলো নহয় ক'ত দাদাৰ লগত হেই নহয় তাই অফিচলৈ গৈ আছিলে তেতিয়া দাদাই এইবোৰ কথা গম পায়নে পাই আৰে দাদাই গম নোপোৱাকৈ তই এইবোৰ কাম কেলে কৰি আছ ঐ এইখন ঘৰত যি হয় চব মোৰ মতে হয় তাই মোৰ পচন্দৰ তাৰ লগত তাই চিনাকি আছে তাতকে আৰু কি লাগে তাৰ লগত যি কৰিছ মোৰ লগত কিন্তু এইবোৰ নকৰিবি কি অঁ তই জাকে তাকে পচন্দ কৰিলি বুলি মই বিয়া নকৰাওঁ মই মোৰ পচন্দ মতেহে বিয়া কৰাম ঐ যাকে বিয়া কৰাও কৰাই থাকিবি কিন্তু এটা কথা মনত ৰাখিবি কি ছোৱালীজনী কিন্তু চাকৰি কৰা হ'ব লাগিব কি এইজনী ছোৱালীক মই কেলে পচন্দ কৰিছো বুলি ভাবিছ কেলে তাই চাকৰি কৰাৰ কাৰণেহে সৰু চাকৰিও নহয় ডাঙৰ চাকৰি তাইক কোনোবাই কিবা এটা সুধিছে সেইটো তাইৰ দুখ কেনেকে হ'ব তাৰ লগত একো সম্পৰ্ক নাথাকিলে মাকে এইবোৰ কথা কিয় সুধিবহে কিজানি কোনোবাই বদমাচি কৰিয়ে এইবোৰ কৰিছে অনৰ্থক কথা কিছুমান কৈ নাথাকিবা তাৰ লগত ঘূৰি ফুৰা মই নিজ চকুৰে দেখিছো তাৰ পিছত আকৌ বদমাচি কৰিবলৈ কোন আহিব ছোৱালী ডাঙৰ হ'ব চাকৰি কৰিব মই আৰু অটো চলাব নালাগে আমাৰ দুখ শেষ হ'ব হ'লনে সেয়া দুখ শেষ হ'ল মোহাৰি সামৰি চব খালত পেলাই দিব খুজিছিল ছোৱালীয়ে নালাগে মোক আৰু একো নালাগে মোক খুৱাবও নালাগে মোক একো কৰি দিবও নালাগে আজি অটো চটো চব বিক্ৰী কৰি দিম কলে যাওঁ তেওঁৰ মাকে বাবাৰ লগত কিয় কথা পাতিলে কথাটো জানিব লাগিব আপুনি মোক ঘৰৰ পৰা ওলাবলৈ মানা কৰিছে মই নোলাওঁ বাবা কিন্তু এই কথাটো মই জনা উচিত পাৰিজাত শুনচোন হেৰি আপুনি যাওকচোন নহ'লে তাইক কাক ক'ত কি কৈকে ঠিকনা নাই যাওকচোন ওলাই মা কি হ'ব এতিয়া মোৰ বিৰাট ভয় লাগিছে তাই কিয় এনেকুৱা কৰিব লাগে